জিকে চামলে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সেকেন্ডাৰী এডুকেশ্যন টেট অৰ্থাৎ হাইস্কুল টেটত কি প্ৰয়োজনীয় হ'ব, কি ক্ৰাইটেৰিয়াবিলাক বান্ধি দিছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, কি জনত সিলেক্ট কৰিব পাৰিব আৰু ক'ত এক্সামিনেশ্যন চেণ্টাৰ হ'ব, আগতে এপ্লাই কৰা সকলে কি কৰিব লাগিব আৰু ফিজ কিমান দিব লাগিব, এই সকলোবিলাক কথা আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে সকলোৱে যাতে ভিডিঅ'টো শেষলৈকে চাই আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো 13 তাৰিখে নটিচটো কি হৈছে পাব্লিছ হৈছে। গতিকে 22 ডিচেম্বৰত হাইস্কুল টেট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই এডভাৰটাইজটো 2017 চনতেই কি কৰিছিলে পাব্লিছ কৰিছিলে। পুনৰাই এইটো এডভাৰটাইজমেণ্ট কৰিছে, কাৰণ যিসকলে 2017ত এপ্লাই কৰিছে তেওঁলোকৰ জনটো চিলেক্ট কৰিবলৈ এইটো আৰু পুনৰাই দিছে, আৰু যিসকলে বিএড পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে। গতিকে যিসকলে আগতে এপ্লাই কৰি থৈছে তেওঁলোকে পুনৰাই ৰিভিজিট কৰিব লাগিব। তাত গৈ মাত্ৰ তেওঁলোকে জনটো প্ৰিফাৰ কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। তেওঁলোকে জন এটা চিলেক্ট কৰিব লাগিব আৰু বিএড পাছ কৰা চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। আৰু যিসকলে নতুনকৈ কৰিছে তেওঁলোকে কি লাগিব আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু ইয়াত ষ্ট্ৰিক্টলি দিয়া আছে দ্য জন উইল বি দ্য কেডাৰ অফ দ্য কেণ্ডিডেট এণ্ড ন' ইণ্টাৰ জন ট্ৰেন্সফাৰ উইল বি এপ্লিকেশ্যন ইন ফিউচাৰ। গতিকে ফিউচাৰত কি হয়, ইণ্টাৰ জন ট্ৰেন্সফাৰ নহয় বুলি কৈছে। গতিকে জন চিলেক্ট কৰোঁতে আপোনালোকে ভালদৰে চিলেক্ট কৰিব। যিজনত পষ্ট ওলাব পাৰে, যিজনত পষ্ট খালী হ'ব পাৰে সেইজনত আপোনালোকে এপ্লাই কৰক। গতিকে যিজনত পষ্ট নাথাকিব সেইজনত পাছ কৰি জানো কিবা লাভ হ'ব। গতিকে জন চিলেক্ট কৰোঁতে আপোনালোকে ধ্যানলৈ আনক ক'ত পষ্ট খালী হ'ব পাৰে, ক'ত পষ্ট ওলাব পাৰে। গতিকে ইয়াত 7টা জন দিয়া আছে। গতিকে এই 7টা জনত ভালদৰে ভাবি চাওক, সেইমতে এপ্লাই কৰক। গতিকে চাকৰি এটা প্ৰয়োজনীয়, এনে পাছ কৰি থ'লে জন পষ্ট নাথাকিলে নহ'ব। গতিকে পাছ কৰক আৰু জনত সেইমতে পষ্ট ওলালে আপোনালোকে পাই যাব। গতিকে জন যি প্ৰিফাৰ কৰে সেই জনতহে কি কৰিব, প্ৰিফাৰেঞ্চ দিব, সেই জনতহে চাকৰি পাব। গতিকে জনটো চিলেক্ট কৰাতে ভাবি গুণি ভালদৰে চিলেক্ট কৰক। 7টা জন দিয়া আছে, সেই 7টা জনৰ মতে চিলেক্ট কৰক। আৰু কেণ্ডিডেটসকলে কি কৰিব লাগিব, কোনে এপ্লাই কৰিব পাৰিব। যদি কেণ্ডিডেটজন অসমৰ বাসিন্দা হয়, স্থায়ী বাসিন্দা হয়, তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেটত কিমান লাগিব, 50% লাগিব। আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা 50% পোৱা হ'ব লাগিব। এইডাৰ কি কৈছে, গ্ৰেজুৱেশ্যনৰ পষ্ট গ্ৰেজুৱেশ্যনত 50% হ'ব লাগিব। আৰু বিএডটো সকলৰ কাৰণে কম্পালচৰি। তেনেকৈ আমি ইয়াত জানিম বিএড ডিগ্ৰীটো কি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু মেণ্ডেটৰী সকলৰ কাৰণে এপ্লাই কৰাৰ কাৰণে সকলৰ কাৰণে কি কৰিব লাগিব, মেণ্ডেটৰী বিএড আৰু বিটি লাগিবই। আৰু কি দিয়া আছে ইয়াত, দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ এছামিছ লেংগুৱেজ। যদি আপোনালোকে এছামিছ লেংগুৱেজত এপ্লাই কৰে তেতিয়াহ'লে এছামিছ লেংগুৱেজটো এজ ওৱান অফ দ্য ছাবজেক্ট, এটা ছাবজেক্ট অসমীয়া হিচাপে থাকিব লাগিব HSLলৈকে, আৰু তেওঁলোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু নহ'লে কি কৰিব লাগিব, ডিপ্ল'মা ইন এছামিছ লেংগুৱেজ ইছ্যুজ বাই দ্য অসম সাহিত্য সভাৰ পৰা ডিপ্ল'মাধাৰী হ'ব লাগিব অসমীয়া বিষয়ত, তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এজৰ বিষয় দিয়া আছে, এজ কিমান হ'ব লাগিব, 21 বছৰৰ কি হ'ব লাগিব, বেছি হ'ব লাগিব। 21 বছৰ কম হ'ব নালাগিব, তেওঁলোকৰ বয়স 21 বছৰৰ কম হ'ব নালাগিব। গতিকে ইয়াত এজটো ধৰি দিয়া আছে। আৰু ইয়াত ব্লাইণ্ড কেণ্ডিডেটৰ কাৰণে এক্সামিনেশ্যনত 50 মিনিট সময় বেছিকৈ দিব, এইটো কথা দিয়া আছে। টেট পাছ কৰিবলৈ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 60% পাছ মাৰ্ক লাগিব, আৰু 50% কি লাগিব, ST OBC আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 50% লাগিব। গতিকে এইখিনি কথা। আৰু কেনেকৈ এপ্লাই কৰিব, তেওঁলোকে এপ্লিকেশ্যন কি কৰিব, অনলাইন মোডত হ'ব আৰু অফিচিয়েল ৱেবছাইটত যাইহে কৰিব। অফিচিয়েল ৱেবছাইট দিয়া আছে ssa.assam.gov.in। এই অফিচিয়েল ৱেবছাইটত তেওঁলোকে লগ ইন কৰি মাত্ৰ এপ্লাই কৰিব পাৰিব। আৰু এইটো 25 নৱেম্বৰলৈকে চলিব। গতিকে 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, 25 নৱেম্বৰত হ'ব। 10 দিন সময় দিছে। গতিকে এই 10 দিনৰ সময়ৰ ভিতৰত তেওঁলোকে কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ 400 টকা দিব লাগিব, 400 দিব লাগিব। আৰু এইটো অনলাইন দিব লাগিব, SBI কালেক্টৰৰ পৰা অনলাইন দিব লাগিব। গতিকে 400 টকা এপ্লিকেশ্যন ফিজ। আৰু টাইম শ্বেডিউল দিয়া আছে ইয়াতে, অপেনিং 15 তাৰিখৰ পৰা 15 নৱেম্বৰ, আৰু লাষ্ট ডেট 25 নৱেম্বৰ। লাষ্ট ডেট দিয়া আছে 25 নৱেম্বৰ, আৰু লাষ্ট ডেট অফ ফিজ পে'মেণ্ট ইন বেংক 28 তাৰিখে। 25 তাৰিখে শেষ হ'ব এপ্লিকেশ্যন কৰা, কিন্তু 28 তাৰিখলৈ কি পে'মেণ্ট কৰাটো 28 তাৰিখলৈ থাকিব। আৰু এক্সামিনেশ্যন ডেটটো 22 তাৰিখে হ'ব। আৰু ইয়াতে জন অফ ছেকেণ্ডাৰী টেট এক্সামিনেশ্যন, আৰু এই জনকেইটাত এই 15টা জনৰ ভিতৰত কি হ'ব, টেট এক্সামিনেশ্যন হ'ব, পৰীক্ষা। গতিকে এই 15টা জন দিয়া আছে। আৰু ইয়াত নোট এটা দিয়া আছে, যদি
হায়াৰ নাম্বাৰ অফ এপ্লিকেণ্ট হয় তেতিয়াহ'লে কি হ'ব জনটো ইনক্ৰিজ হ'ব যদি প্ৰয়োজন হয় 15টা জনৰ 15টা এক্সামিনেশ্যনৰ উপৰিও আৰু দিব আৰু ইয়াত ষ্ট্ৰাকচাৰ দিয়া আছে কি কেনেকুৱা ধৰণৰ হ'ব পৰীক্ষা ইয়াত পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভাগত বিভক্ত হ'ব অৰ্থাৎ দুটা হ'ব পৰীক্ষা পাৰ্ট 1ত জেনেৰেল ষ্টাডিজৰ কাৰেণ্ট এফেয়াৰ্স থাকিব আৰু এমআইএলৰ ওপৰত এটা হ'ব আৰু 50 এমসিকিউ থাকিব পাৰ্ট 1ত 100টা এমসিকিউ থাকিব আৰু পাৰ্ট 2ত কি হ'ব এপেডাগোগিয়া জেনেৰেল ইংলিছৰ ভিতৰত 100টা এমসিকিউ থাকিব আৰু এই দুয়োটাতে কি ক্যান্ডিডেট হ্যাভ টু কোৱালিফাই বোথ আদাৰ পাৰ্টস সেপাৰেটলি টু কোৱালিফাই দা এক্সাম আৰু এটাত পাস কৰিলে নহ'ব দুয়োটা পাৰ্টতে কি কৰিব লাগিব পাস হ'ব লাগিব 60% আৰু 55% লৈ গতিকে এইখিনি আছে যদি ওবিসি হয় তেতিয়াহ'লে 55% লাগিব আৰু যদি এসটি ওবিসি হয় তেতিয়াহ'লে 55 আৰু জেনেৰেল হ'লে 60% লাগিব পাস কৰিবলৈ আৰু যদি পাস কৰে তেতিয়াহ'লে ভ্যালিডিটি 7 বছৰ থাকিব এটা 7 বছৰ ভ্যালিডিটি থাকিব যদি পাস কৰে আৰু এইখিনি ইম্পৰ্টেন্ট নোট দিয়া আছে 400 টকা ফিস লাগিব কি পৰীক্ষা দিবলৈ কি নিব লাগিব বিএড লাগিব না নালাগিব এইখিনি দিয়া আছে আৰু দুটা হেল্পলাইন নম্বৰ দিয়া আছে ইয়াত গৈ ফোন কৰিব পাৰিব কিবা খোজা থাকিলে গতিকে এই দুটা নম্বৰত গৈ ফোন কৰিব পাৰে আপোনালোকে আৰু যদি নোটিফিকেশনটো পোৱা নাই ডেসক্ৰিপচনত লিংক দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থওক আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ